ও মলাই দেখো কি কৰিছা তই আকলা আকলা কি করবি ভাই হাতরে নাই বই এতিয়া আজিতো 31 ডিচেম্বৰ পাইছো তাকেতো মই এটা কথা ভাবছো কালি 1 তাৰিখ তাকেতো তো বিয়াৰ খানা খাব যাম বুলি আছিলো ইয়াৰ পাগলা আছে তই তই বুজি পোৱা নাই কথাটো নুশুনে কিয় গোটেই তাৰপৰা শুনিবলৈ কথা কবি মানে চলি দিলে পাই বিয়াৰ খানা খাব যাম বুলি কম আমাৰ যি কথা আমাৰ ঘৰৰ পিছফালে বিয়াৰ হেৰি দি আছে তাতে লৈ যাম তাতে বিয়া যাই দিয়া পইচাও হ'ল খানাও খালো কি 1000 টকা খৰচ কৰিম কিন্তু কাকো নকবি অতটো কিয় কম পইচা পালি হ'ল যদি পইচা নাপাও পাবি তো তই ক'ৰ পৰা তই মই অলপ গুৱাহাটীৰ আহিলো গুৱাহাটীত পাই কাম কৰা কৈছিলো দে তই কাম কৰা শুনছি নতুন গাই তাকেতো ৰ বহুত দিন দেখাও নাই লগৰ চলিগিলাক সুধি থাকো এইবাৰ ক'ত গেল ঠিকে আছে এতিয়া যি খানা খাব লাগিছিল জানুৱাৰীৰ খানা তাকে তুমি খানা খাবি ৰ পইচা দেখোন নাই দেখোন পইচা নাই জোতা জোতা পিন্ধি কি ধুনীয়াকৈ হেণ্ডচাম হৈ আছে তোৰ তাত পইচা নাই দৰমহা আহি পাও নাই কামৰ পইচা গিলা কাক দিছে তই খাবা কাম কৰিছো কবা এসপ্তাহ কাম কৰিছো মই কলো মালিককে টকা দি মই আজি 3 মাহ মান দেখা নাই কি এসপ্তাহ কাম কৰা বুলি কয় এই 3 মাহ ভিডিঅ'ত ব্যস্ত আছিলো ভিডিঅ' বনাও তই মাজে মাজে তাকেইতো ৰ এতিয়া যি বাদ হচি বাদ দিয়ে এইগিলা এতিয়া খানাটো খুৱাব লাগিব তই খানাটো খাবি ৰ মই যাই পেলাই ঘৰত যাই লওঁ আগে মাক কিবা কওঁ যে মাই নেদে চোৰ কৰিম ঘৰৰ পৰাই পইচাটো মায়েৰে পৰা পইচা চোৰ কৰিব লগা হ'ল তোৰ তাত পইচা নাই এই কি কৰিবি ভাই ইমান দুখৰ কথা চোৰ কৰি হ'লেও ল'ব লাগিব সিহঁতকতো খোজ কৰিবই লাগিব খানাটোত ইটো হয় মই গম পাইছো তই যি মোক খানা খুৱাবি বল বল লগত চলিগিলা খোৱা আগতে মানে চলি নাই আমাৰ 3টা মান দি চলি এতিয়া সিহঁতকো 5টা মান হ'ব 5টা দি ভালেই হ'ল পইচা ক'ৰবাত যদি 200 টকা 100 টকা হ'ব নিশ্চয় নাই সিহঁতৰ 2000 মান কাটি দিব লাগিব তই বোলে মাইৰে পৰা 2000 টকা চোৰ কৰি আনিবি চোৰ কৰিম বুলি কৈছো চোৰ কৰিম তাকেতো সিহঁতকো সিহঁতে দিব লাগিব দাদা বল নুৰুল কি কৰি আছা ভাই পইচা হৈছে নাই নতুন বছৰ পিকনিক খাব যাম বুলি আছিলো তাকেতো আমি ভাবি ভাবি আহি আছো তহঁতকো লগ পালো ভালে হ'ল আমাৰ 3টা মান চলি হ'ল এতিয়া 5টা মান চলি হ'লে ভাল নহয় জল এইও গুৱাহাটীৰ পৰা আহিছে ক'ত যাবি চলি নাই জানো বিচাৰিছি তই লাগালাই পালো ই আজি আহিছে মই এইমাত্ৰ লগ পালো তাক মই গৰুলাত দিবে যাব নতুনকে কামত সোমালি নেকি কিবা কামত শুনিছিলো দে যাবাতো লাগছিলে গোটাইকেইটা চলি লৈ গ'ল যাওঁ ই ঘৰৰ পৰা পইচা আনব আৰু পইচা নাই 7 দিন মাত্ৰ কাম কৰিছে মালিকে কিয় পইচা দিব নেদে নহয় পিছে যাবি ক'ত পিকনিক খাবা বিহাৰত যাম বুলি ভাবিছো বিহাৰত যাবি তই গমেই পোৱা নহয় তোক কথাটো কোৱাই নাছিলো বিহাৰত যাম বুলি ভাবিছো ট্ৰেইনত যাব লাগে বুজি হয় তহঁতক নিবি আহিলেগে মই কিন্তু 2000 টকা লাগিব কিন্তু হ'ব কোনো কথা নাই 2000 টকা দিম কোনো টেনচন নাই আমি আছো তো যাম ৰূপেন আছে আৰু মই আছো ৰূপেনো আছে আমি লিট ল'ম টেনচন ল'ব তহঁতে কি বাবু ঘৰৰ পৰা যাব পাৰিব নাই যাৱাতো আগৰে কিবা কৰি আহিলো যাম কেনে গৈ বিহাৰ বুলি ক'লে বিহাৰত খানা খাব যাব অসমৰ বাহিৰত আমিতো বিয়াত যাম দে ভাই আমি কিবা এটা কৰি লওঁ পইচাটো কিমান কাটিছে পইচাটো বেছি নহয় দে 2000 টকা মোৰ পৰা অকে ই যাব কি আৰু টেনচন নাই গুৱাহাটী চলি কিমান দূৰ বেছি বিহাৰ যাইও পোৱা নাই যাব বোলে নতুন বছৰত জাগা এটা চাই আমি যাই থাকিম হেল্ল' খানা খাব যাবি নে না তই খানা খাব এই বিহাৰত যাম বুলি ভাবিছো এইবাৰ পইচা 2000 টকা দিলি হ'ল বাকী চব চলি 2000 টকা দিব দে তে নামটো লিখি দিম দে বাৰু ৰূপেন কি কৰি আছ তই মাছ এংকা ডাঙৰ হ'ব আধাত দিলি ডাঙৰ হ'ব তোৰ চপৰা শুই থাকিলে ডাঙৰ হ'ব নেকি আধাত দিছিলো অলপ চপৰা দিলি মাছ হ'ব এইগিলা বাদ দি চপৰা দিলি মাছ হয় আধাত দিলি মাছ হয় এইগিলা বাদ দি কথা এটা হ'ল 5টা বটলো মই 2000 টকা বিহাৰত খানা নিয়ে খাম বুলি যি বস্তু আমি আৰু এটা ফোন কৰিছিল সিও বোলে যাব 2000 এতিয়া যি ফোন কৰি দিছিল এই বোলে মাৰ নাখাওঁ মাৰ খাব লাগিব
মাৰা কাম কৰিম ঠিক পইচাৰ কথা ক'ব লাগিব 2,000 টকা দিছি নহয় যি কথা এটা হ'ল নহয় কি হ'ব খানা খাব উঠিছিলোঁ পইচা লাগিছিল 2,000 টকা 2,000 তই গুৱাহাটীৰ পৰা আহিবলৈ 2,000 টকা মোৰ পৰা বিচাৰিছে আহি দৰমহা নাপালোঁ যে মই দৰমহা নাপালি মই কৰিব দিওঁ দেখছা না মই ঘৰৰ কাম কৰি পেলাই কত পইচা ধাৰত কৰি আছো আৰু তোক মই 2,000 টকা কৰিব দিওঁ মই মাৰ লগতো নাই নেকি ভাইৰ লগতো নাই আৰু তহঁতে গুৱাহাটী বেছি পইচা দিবি দূৰৰ কথা মই ধাৰে দুবাৰী এখানে কাম কৰি আছো তহঁতে আৰু মোক টকা পইচা বিচাৰি আছা হা এই খুব এটা জন্ম দিছো মই কি কৰিবি আৰু মই কামতো বেছি দিন হোৱা নাই যাবা এই কামত বেছি নকৰিব বা বেলেগ কৰিব নেকি মই পইচা দিব নোৱাৰো তহঁতক পইচা দিব পৰা কেপাচিটি নাই নহয় মাঝে ডিমাকেইটা বেচিছিল ডিমাৰ পইচাও আছিল কিবা পইচা মাহিৰে কিবা আনছি মুখত গোৱা পেটত গোৱা না যদি নাই দে মই পাছত গম পাবি আৰু মই যাওঁ চা চা গুটি মনে গুটি মোৰ জ্ঞানে পেটা দৰকাৰ নাই যা তহঁতে পইচা দিবি দুটোৰ কথা আৰু মোৰ পৰা নিবি আছে তোৰ এটা আছিল তোৰ চুৰ কৰি পেলাই বেচো 200 মান টকা পাম ক'ত আছে ঠিক আছে মেল দিব পাৰিছোঁ গৰুটো পানী খুৱাব যাব লাগিছিল হা অ' দা তৌটো উলিয়াই দেচোন হয় গৰুটো পানী খুৱাই আহোঁ তৌটো বা ক'ত থাকিল ৰ লৈ আহোঁ ৰ তৌটোকে অ' দা তৌটো ক'ত হা তৌটো এটা বিশ্বাসটো আছিল নাই দেখো অ' ই নিলে আনব যা এই চালা চলি তৌটো নিকে বেছি বিলাকত খালা আনব কিবা কৰি বিশটা টকা আছিল তেতিয়া নাই সি নিলে ক'বাত খানা খোৱা পইচা কেইটা সেইবিলাক তৌটো বেছি নি বেটা আজি আহক আজি তাৰ আজি দিম শিক্ষা আজি মই বাচ্চাক আজি ঘৰত সোমাব নেযাওঁ মই যাওঁ বিয়া যাওঁ খানা খাবা ও কি এটা আইলি নেকি গাছত দিলি আমি থোৱাই নাই গা বিয়াৰ কথা কিন্তু অলপ ভালকে এই কাপোৰ চাপোৰ পিন্ধি আছিল বল 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 আমার টাকা লাগি বল এই হানতে বছৰ পৰ মই সদায় খাওঁ আৰু মাল লাগছিল অলপ কি লাগিব পইচাটো মিলাব লাগিব পইচা দি উঠাইছিল খানা হ'লে খানা বিয়া